নমস্কাৰ আমাৰ সকলো মিডিয়া পাৰ্সন সকলোলৈ তাৰ লগতে নমস্কাৰ সকলোৱে যাতে গ্ৰহণ কৰে আজি আমাৰ বিটিচিৰ ২০ নং মথনগুৰিবাসীয়ে ধন্যবাদ থাকিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰলৈ আৰু আজি ২০ নং মথনগুৰিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আমাৰ হালবাৰীত আমাৰ সিভিল এছডিঅ'ৰ অফিচত আহি পেলাই মই নমিনেশ্যন ফাইল কৰিলোঁ। মোৰ লগত আমাৰ ওৱান অফ দ্য সেক্ৰেটাৰী আমাৰ দলৰ নীৰেন্দ্ৰ ডাঙৰীয়া মোৰ লগত আছে আৰু মোৰ লগত আছে PMPBDৰ সদস্য মালতী ৰাণী নাৰ্জাৰী বাইদেউ, মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে চেণ্ট্ৰেলৰ পৰা দুয়োজনকে অবজাৰ্ভাৰ হিচাপে পঠিয়াইছে আৰু বাইদেউক মই নিজাববীয়াকৈও মই মাতৃ হিচাপে মই জ্ঞান কৰি আহিছোঁ, মোৰ ৰাজনৈতিক গুৰু হিচাপে মই জ্ঞান কৰি আহিছোঁ। যথেষ্ট ৰাজনৈতিক ক্ষেত্ৰত নীৰেন্দ্ৰ দাদা আৰু মালতী ৰাণী নাৰ্জাৰী বাইদেউক মই মোৰ এই ২০ বছৰীয়া যিটো বিপিএফ দলৰ জাৰ্নি সেই জাৰ্নিত মই বিভিন্ন পৰামৰ্শ লৈ পেলাই আজিৰ দিনলৈ উপস্থিত হৈছোঁহি। সুকলমে আজি আমাৰ নমিনেশ্যন ফাইল হৈ গ'ল, আমি ফাইল কৰিলোঁ। আমি আশাবাদী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ যিটো সঁহাৰি সাহস দিছে মোক ৰাইজে, মোক সঁহাৰি দিছে, পৰামৰ্শ দি আছে আৰু তেওঁলোকৰ সাহস, তেওঁলোকে দিয়া সাহস আৰু পৰামৰ্শৰে এইবাৰ মথনগুৰি সমষ্টিটো বিপিএফ দলে দখল কৰিবৰ কাৰণে সক্ষম হ'ব। গোটেই BTAD অঞ্চলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ যথেষ্ট আমাৰ দলৰ প্ৰতি মানুহৰ আগ্ৰহ, আস্থা আৰু বিশ্বাস আগতকৈ দ্বিগুণ বাঢ়িছে। BTCত মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে চিফ হ'ব, আকৌ বিপিএফ দলে গভৰ্ণমেণ্ট গঠন কৰিব আৰু ২০ নং মথনগুৰি সমষ্টিৰ ৰাইজেও সকলো জাতি জনগোষ্ঠীৰ ৰাইজে তেওঁলোকৰ দায়িত্বভাৰ বিপিএফ দলৰ হাতত মনোনীত প্ৰাৰ্থী হিচাপে মোৰ হাতত উঠাই দিব বুলি মই পূৰ্ণোদ্যমে আশা আৰু মোক মৰম দিছে, শ্ৰদ্ধা যাচিছে, মোৰ বিশ্বাস হৈছে এইবাৰ সকলোৱে মোক কোকৰাঝাৰলৈ আগবঢ়াই লৈ যাব। আমাৰ প্ৰথম আৰু প্ৰধান ইছ্যু হৈছে মাটিৰ পাট্টা প্ৰদান কৰা। সকলো জাতি জনগোষ্ঠীৰ মানুহৰ BTC অঞ্চলত মাটিৰ পাট্টাৰ প্ৰয়োজন আছে আৰু সেই মাটিৰ পাট্টাটো আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য। BTC চুক্তিৰ মানে দফা হিচাপে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল ব্যক্তি আছে সেইসকল ব্যক্তি BTCৰ বাসিন্দা আৰু যি সম্প্ৰদায়ৰ মাজত যি সম্প্ৰদায়ৰ মানুহ য'ত আছে তেওঁলোকে তাতে শান্তিৰ মাধ্যমত বসবাস কৰিব বুলি BTC চুক্তিত আছে আৰু সেই BTC চুক্তিৰ আধাৰতেই মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে এইবাৰ গভৰ্ণমেণ্টত অহাৰ লগে লগে প্ৰথম আৰু প্ৰধান ইছ্যুটো মাটিৰ পাট্টা হিচাপে আমি আমাৰ PMPBDত আলোচনা কৰি আকৌ আমাৰ CWCত প্ৰস্তাৱ লৈ পেলাই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগত আমাৰ যুৱকসকলৰ কাৰণে তেওঁলোকক এষ্টাব্লিছ কৰিবৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। নাৰী সবলীকৰণৰ কাৰণে বছৰি 1 কোটি টকা প্ৰতিটো সমষ্টিৰ কাৰণে নিৰ্ধাৰণ কৰিছে। আমাৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ কাৰণে তেওঁলোকক সবলীকৰণ কৰিবৰ কাৰণে সহায় কৰিবৰ কাৰণে মানে আঁচনি নিৰ্ধাৰণ কৰিছে। আমাৰ যিসকল মানে আত্মসহায়ক গোট, বিশেষকৈ নাৰী আত্মসহায়ক গোটসকলকো এককালীনভাৱে তেওঁলোকক সাহায্য প্ৰদান কৰি পেলাই নাৰী সবলীকৰণৰ কাৰণে যথেষ্ট আঁচনি হাতত লৈছে আৰু বিশেষকৈ মথনগুৰি সমষ্টিৰ ২০ নং মথনগুৰি সমষ্টিৰ কেণ্ডিডেট হিচাপে মই ৰাইজৰ সঁহাৰি আৰু ৰাইজৰ আস্থা, ৰাইজৰ মৰম আৰু তেওঁলোকৰ যিটো প্ৰতিদান মোৰ প্ৰতি বিপুল ভোটত মই যেতিয়া জয়ী হৈ যাম, মোৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হ'ব যাতায়াত, স্বাস্থ্য আৰু এডুকেশ্যন, শিক্ষা। গতিকে যাতায়াতৰ যথেষ্ট অৱস্থা শোচনীয় হৈ আছে, ইয়াৰ প্ৰতি মই যথেষ্ট লক্ষ্য থাকিব আৰু কৃষিৰ ক্ষেত্ৰত যাতে কৃষকসকলৰ আমি টেকন'লজি ডেভেলপ টেকন'লজি ব্যৱহাৰ কৰি পেলাই উন্নত ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰি পেলাই কৃষকসকলকো আমি কৃষি পদ্ধতিৰে যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে আমি আঁচনি মই নিজে
হাতত ল'ম আৰু গৰাখহনীয়া আছে গৰাখহনীয়াৰ বিষয়টো আমাৰ যিসকল আমাৰ প্ৰাইমাৰী 3টা প্ৰাইমাৰী আমাৰ নদীৰ সিপাৰে বিশেষকৈ আমাৰ বাৰাপেটা প্ৰাইমাৰী আমাৰ উত্তৰ খাৰিজা প্ৰাইমাৰী আৰু আমাৰ হ'ল তিনিটা প্ৰাইমাৰী মইনামাথা প্ৰাইমাৰী হয় 3টা প্ৰাইমাৰীৰ ভিতৰত বেছিকৈ গৰাখহনীয়াৰ কবলত মানুহবিলাক পৰিছে ইফালে নিমুৱা আৰু গোবৰ্ধনাও আছে কিন্তু বিশেষকৈ 3টা প্ৰাইমাৰী বেছিকৈ তেওঁলোকে এফেক্টেড হৈছে আলোচনা কৰিছে আমাৰ যেতিয়া গভৰ্ণমেণ্ট আমাৰ হ'ব এবাৰ আমি নিশ্চিত ৰাইজৰ সঁহাৰিয়ে আমাক নিশ্চিত কৰিবৰ কাৰণে আমাক এটা বিশ্বাস দিছে তো গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি পেলাই গৰাখহনীয়াৰ বিষয়টো কেনেকুৱাকৈ আমি সমাধান কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা হাতত ল'ম আৰু ৰাইজৰ লগত থাকি পেলাই ৰাইজে বিচৰা ধৰণে বিভিন্ন ধৰণৰ উন্নয়নবিলাক কামবিলাক কৰিবৰ কাৰণে মই আগবাঢ়ি যাম আমি যথেষ্ট শক্তিশালী আমাৰ দল যথেষ্ট শক্তিশালী BPF দল হিচাপে মথনগুৰি সমষ্টিত আজি আপোনালোকে যদি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বলৈ যায় তেতিয়াহ'লে দেখিবলৈ পাব যে আমি যথেষ্ট শক্তিশালী আমাৰ 89 বুথ কমিটি আছে আমাৰ আজিৰ দিনত 30টা প্ৰাইমাৰী আছে ওমেনৰ 10টা আমাৰ ইউথৰ 10টা আমাৰ পেৰেণ্ট বডিৰ 10টা আৰু আমাৰ আমাৰ ব্লকৰ ভিতৰত থকা চেলবিলাক লৈ পেলাই আমি পূৰ্ণাংগ ৰূপে আমি দলীয় হিচাপে আমি যথেষ্ট শক্তিশালী ৰূপে আমি গাঁৱে ভূঞে আমি যাব পাৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সকলো জাতি সম্প্ৰদায়ৰ মানুহে আমাক সঁহাৰি দিছে আমাক আঁকোৱালি লৈছে আৰু ৰাইজৰ সঁহাৰি আৰু মানে আস্থাত আমাৰ দলটোৱে আৰু পূৰ্ণোদ্যমে কাম কৰিবলৈ আজি ইয়াতে সক্ষম হৈছে যথেষ্ট শক্তিশালী বুলি ক'লে আজি যদি আপোনালোকে সমাজৰ আপোনালোকে চতুৰ্থ স্তম্ভ গতিকে আপোনালোকে অলপ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো যদি লয় আপোনালোকে চাব যে 10টা বছৰ MCLA হিচাপে তেওঁ এই সমষ্টিত মানে কাম কৰিছে ৰাস্তা ঘাটবিলাকৰ অৱস্থা কি হৈছে কেনেকুৱা শোচনীয় অৱস্থা ৰাইজে নিজে আজি টকা তুলি পেলাই গাঁঠিৰ ধন ভাঙি পেলাই কিছুমান জেগাত চেণ্ড গ্ৰেভেল পেলাবলগীয়া হৈছে অলপ বৰষুণ আহিলেই তেওঁলোকে ওলাব নোৱাৰা হৈছে গতিকে তেওঁ কিমান শক্তিশালী সেইটো মই নাজানো ৰাইজে মোক এবাৰ শক্তিশালী ৰূপে আগুৱাই যোৱাৰ কাৰণে কিন্তু মোক সহায় কৰিছে মথনগুৰি সমষ্টিটো দেখা গৈছে যে প্ৰায়ভাগ ৰাজনৈতিক দলে ইয়াতে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে গতিকে যুঁজটো যথেষ্ট শক্তিশালী হ'ব তীব্ৰতৰ হ'ব আৰু তেনে ক্ষেত্ৰত BPF দলৰ আচলতে নিৰ্বাচিত কিহৰ কাৰণে কৰিব বুলি ভাবে আপোনালোকে BPF দলৰ প্ৰতি 17টা বছৰে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে যিবিলাক কাম কৰি থৈ আহিল সেই কামৰ প্ৰতি মানুহৰ আস্থা আছে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত যি BPF দলৰ চৰকাৰ চলিছিলে সেই চৰকাৰৰ দিনত যিমানবিলাক কাম হৈছিলে এই 5টা বছৰত UPPL আৰু যি BJPৰ গভৰ্ণমেণ্ট চলিছে সেই গভৰ্ণমেণ্টৰ দিনত মানে কোনো ধৰণৰ কাম হোৱা নাই বুলি মানুহে মানে এই কথাটো প্ৰতিপন্ন কৰিব পাৰিছে তাৰ কাৰণে কি কৰিছে যে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক আকৌ BPF দলক ইয়াতে গভৰ্ণমেণ্ট মানে বিচাৰিছে ৰাইজে আৰু BPF দলৰ গভৰ্ণমেণ্টৰ জৰিয়তে মানুহ পৰিচালিত হ'ব বিচাৰিছে গতিকে সেই হিচাপে 20 নং মথনগুৰি সমষ্টিটো তাৰ ব্যতিক্ৰম নহয় মথনগুৰি সমষ্টিটো যথেষ্ট মানুহে বিচাৰিছে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ চিফ হ'ব আৰু মই আক্তাৰা আহমেদ হিচাপে নহয় মই BPF দলৰ এজন প্ৰাৰ্থী হিচাপে নাঙলৰ প্ৰতীকটো সকলো ৰাইজে বিচাৰিছে আৰু মোক সাহস দিছে এই কাৰণে যে মই কাম কৰিব পাৰিম বিভিন্নজনে মোক পৰামৰ্শ আগবঢ়াইছে আৰু মই জিতাৰ পিছত মই ৰাইজৰ লগত থাকি পেলাই ৰাইজে বিচৰা ধৰণৰ BTC চুক্তিৰ দফাসমূহৰ লগত জড়িত থকা কামবিলাক কৰিম বুলি ৰাইজৰ মাজত এটা আস্থা আৰু বিশ্বাস আছে আৰু সেই হিচাপে মই কাম কৰি যাম সকলো মিডিয়াবাসীলৈ নমস্কাৰ আৰু লগতে হালবাৰী আৰু মটনগুৰি সমষ্টিৰ সমূহ শ্ৰদ্ধাৰ ৰাইজ সকলোলৈ নমস্কাৰ আমাৰ BPF দলীয় কৰ্মকৰ্তাসকললৈ নমস্কাৰ জনাইছোঁ আজি সঁচাকৈ ইয়াত আমাক চেণ্ট্ৰেল কমিটিৰ পৰা হাইকমেণ্ডে মাননীয় হাগ্ৰামা মহিলাৰী মহোদয়ে অবজাৰ্ভাৰ হিচাপে পঠিয়াইছে আৰু ইয়াত দুটা হালবাৰী আৰু মটনগুৰি সমষ্টিৰ পৰা
নমিনেশ্যনত থাকিব পাৰি বৰ মানে আনন্দিত হৈছোঁ। ইয়াত যিটো দেখিছোঁ আজি বাহিৰত যেনেকুৱা মানুহৰ সমাগম ৰাইজৰ সঁহাৰি সেইটো খুব ভাল লাগিছে আৰু ইয়াত দুটা সমষ্টিতে BPF জয়ী হোৱাটো খাটাং বুলি অনুভৱ কৰিব পাৰিছোঁ আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি ইমান দিনে যিবিলাক আমি দেখি আছোঁ হালবাৰী আৰু মটনগুৰিৰ BPFৰ যিটো ঢৌ সেইটোও আমাক যথেষ্ট উৎসাহিত কৰি আছে। গতিকে এইবাৰ দুটা সমষ্টিতে BPF দল জয়ী হ'ব। আক্তাৰা বাইদেউ মহিলা কেণ্ডিডেট আমাৰ কাৰণে গৌৰৱৰ কথা। আমি তেওঁক BPF ৰাজনৈতিক দলে মহিলা কেণ্ডিডেট হিচাপেও মানে বিশেষভাৱে তেওঁক মানে আদৰণি জনাইছোঁ আৰু তেওঁ যথেষ্ট পৰিশ্ৰমী মহিলা, যথেষ্ট ৰাইজৰ মাজত সকলো জাতি জনগোষ্ঠীৰ মাজত সোমাই গৈ তেওঁ যেনেকৈ কাম কৰি আছে ৰাইজৰ সকলো জনগোষ্ঠীৰ লগত দলীয় হিচাপেও আমাৰ দলটো প্ৰচাৰ কৰি আছে। এই ক্ষেত্ৰত আমি তেওঁক ধন্যবাদ যাচিছোঁ আৰু তেওঁ যে জয়ী হ'বই লাগিব সেইটো খাটাং বুলি ধৰি লৈছোঁ। ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ বৰ্তমান BTC অঞ্চলত হাগ্ৰামা মহিলাৰীৰ উত্থান আমাৰ BPFৰ যিটো ঐক্য শান্তি আৰু প্ৰগতিৰ যিটো মূল মন্ত্ৰ সেই পথেৰে আমি আগুৱাই যাম আৰু যোৱা 17টা বছৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এই BTC অঞ্চলত উন্নয়ন ইউনিটি একতা এই কথাবিলাক ৰাইজে পাহৰা নাই। যোৱা 5টা বছৰত UPPL আৰু BJPৰ লগত মিলি যিটো শাসন কৰিলে 5টা বছৰত ইয়াত মানে একেবাৰে উন্নয়নটো হোৱাই নাই। আমাৰ যিবিলাক ক্ষমতা আছিলে গোটেইকেইটা ষ্টেটক উঠাই দিলে। প্ৰমোদ বড়ো মহোদয়ে সদায় শান্তিৰ কথা কয়, শান্তি আহিছে বুলি কয়, কিন্তু যেতিয়াৰ পৰা 2003 চনত চুক্তি এটা হৈছিলে সেই চুক্তিটো আইনৰ মাজত অহা সকলো জাতি জনগোষ্ঠীক লৈ BTCক শাসন কৰিব পৰা ইয়াত যথেষ্ট আইন আছে আৰু এইটো সাংবিধানিক হয়। তাৰ পৰাই শান্তি আছিল কাৰণে হাগ্ৰামা মহিলাৰে ইমান উন্নয়ন কৰিব পাৰিছে যিবিলাক আপোনালোকে জানে, মিডিয়াসকলে জানে। আৰু বৰ্তমান প্ৰমোদ বড়োই যিটো শান্তিৰ কথা কৈছে NDFB সকলক অস্ত্ৰ সম্বৰণ কৰোৱাব পাৰিছে এইটোও আমি মানিছোঁ। এইটো প্ৰমোদ বড়োৰ নহয়, এইটো আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মই ক্ৰেডিটটো দিব লাগিব। NDFB সকলক তেওঁলোকে মানে অস্ত্ৰ সম্বৰণ কৰাইছে, এইটোৰ কাৰণে ধন্যবাদ। কিন্তু শান্তি BTCত নাই, কাৰণ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। শিক্ষিত যুৱক যুৱতী আজি বেকাৰ, সকলো বেপাৰ বাণিজ্য হোৱা নাই। অন্তৰৰ যিটো অশান্তি, মানুহৰ অন্তৰৰ যিটো অশান্তি সেই অশান্তি প্ৰত্যেক গাৰ্জেনসকলে জানে আৰু শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীবিলাকে জানে। তেওঁলোকৰ যিটো মিছা কথা, প্ৰমোদ বড়োৰ যিটো মিছা কথা, মহিলাসকলক যেনেকুৱা মিছা মাতি আহিলে চেল্ফ হেল্পবিলাকো ৭৫,০০০ টকা দিয়াৰ কথা, অৰুণোদয়ৰ নামত যিটো তেওঁলোকে প্ৰলোভন দেখুৱাই ৰাজনীতি কৰি আহিলে, লাখপতি বাইদেউৰ নামত যিটো আঁচনিৰ কথা ক'লে সেই কথাবিলাক একেবাৰে ভুৱা, এইটো আজি প্ৰমাণিত হ'ল। আৰু প্ৰমোদ বড়োই কিছুমান মিছনৰ নামত, ভিজনৰ নামত যিবিলাক কাম কৰি আছে BTCত অৰ্থনৈতিক দিশত তেওঁ ধ্বংস কৰিছে, এইটো আমি এইটো বৰ লক্ষণীয়। গতিকে ৰাইজেই আজি UPPL চৰকাৰক ত্যাগ কৰিছে আৰু হাগ্ৰামা মহিলাৰ প্ৰতি একেবাৰে উত্থান ৰাইজৰ এইটো ঢৌ এটা আহিছে আৰু আমি কোনো দলৰ লগত এলাইন নোহোৱাকৈ হাগ্ৰামা মহিলাৰী BPF দল হিচাপে জয়ী হ'ব আৰু চৰকাৰ গঠন কৰিব।